Hello friends, welcome back to my channel Let's Play Guitar. আজি মই আপোনালোকৰ সন্মুখত এটা বস্তু আনবক্সিং কৰিব গৈ আছো যেটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো আৰু এই অলপ আগত আহি পাইছেহি হেতু বস্তু হৈছে এইটো সো বলক ভিডিওটো আৰম্ভ কৰো আহকচোন চাই ইয়াৰ ভিতৰত কি সোমাই আছে সো এতিয়া মই এটো আনবক্সিং কৰিব গৈ আছো বলক এখন ব্লেড দেখিছে মই এটা ইয়াৰ ওপৰত ইয়াৰ এটো আতৰাই দিম কাটিব গৈ আছো তাৰ পাছত আপোনালোকক দেখাম একচুয়ালি যদি আপোনালোকে ভালদৰে মোৰ গিটাৰখন লক্ষ্য কৰে মোৰ তাৰ নাম্বাৰ 1 ষ্ট্ৰিংডাল নাই এইকেইদিন মই যিকিটা ভিডিও বনাইছো কালি পৰহি যদি ভালকে আপোনালোকে চাই তাত দেখিব মোৰ তাৰ নাম্বাৰ 1 ষ্ট্ৰিংডাল নাই ফাৰ্স্ট ই ষ্ট্ৰিংডাল সো এয়া মই আনিছো গিটাৰৰ ষ্ট্ৰিংৰ তিনটা সেট ইয়াত তিনটা মই সেট অৰ্ডাৰ দিছিলো গিটাৰৰ আৰু সেইকিটা হৈছে এই তিনটা এলাইছৰ এটা সেট এটো দেখিব পাৰে নেক্সট এটো ইয়াত টেপ মাৰি থোৱা আছে সো এইকিটাই অৰ্ডাৰ দিছিলো আৰু ৰব খুলি লৈছো কৈ আছো তাকে এইকিটা অৰ্ডাৰ দিলো অৰ্ডাৰ দিয়া মোৰ দিন হৈছিলে 20 দিন মানে হ'ল আহি পোৱা যথেষ্ট দেৰি হেতু কিয় দেৰি হ'ল ভালদৰে এটো মেবি কৰোনাৰ কাৰণে হ'ব পাৰে কোভিডৰ কিছুমান যেহেতু কন্ডিশন আছিল হেতু ফ্লিপকাৰ্টে গম পাব বাৰু কিয় নাই আহা কিয় ইমান দেৰি হ'ল কিন্তু এট লাষ্ট অৱশেষত I get this 3 sets of string ইনে যদি মই মাৰ্কেটৰ পৰা কিনিব যাও তেতিয়া পাৰ সেটত 200 কে পৰে 200 600 হলধেন কিন্তু এতিয়া মোৰ প্ৰাইস কিমান পৰিছে চাই দিছো এতিয়া মোৰ প্ৰাইস যেহেতু মই প্ৰিপেড কৰিছিলো অনলাইন পে কৰিছিলো সো মই ইয়াৰ প্ৰাইসটো পাহৰিছো বাৰু আপোনালোকক মই চাই পেলাই ইয়াত দেখাই দিম কিমান পৰিলে মোৰ 400 কিবা এটা পৰিছিলে নে 500 কিবা এটা আছিল পাহৰিলো মই কিমান আছিল মই বাৰু এই সাইডত দেখাই দিম বাৰু তাৰ স্ক্ৰিনশ্বটটো কিমান প্ৰাইস পৰিছিলে কাৰণ মই পাহৰিলো এটো দিয়া 20-22 দিন মানে হল অৰ্ডাৰ আৰু মই যেহেতু প্ৰিপেড কৰিলো অনলাইন এটো কাৰণে সো আজিলে ইমানেই এই তিনটা সেট আনিলো আৰু মই নেক্সট ভিডিওত আপোনালোকক হাউ টু চেঞ্জ গিটাৰ ষ্ট্ৰিং তাৰ ওপৰত এটা ভিডিও বনাম কিদৰে আমি গিটাৰ ষ্ট্ৰিং চেঞ্জ কৰিব পাৰো সো আজিলে ইমানেই আকৌ লগ পাম তা নতুন ভিডিও সো এই তিনটা সেট দেখিব পাৰে এলাইছ কোম্পানীৰ একুষ্টিক গিটাৰ ষ্ট্ৰিং ইয়া ওলাই আছে এলাইছ ভাল হয় ষ্ট্ৰিংটো ইয়াৰ ষ্ট্ৰিংৰ এটো এটা ভাল কোম্পানী আৰু এটা ভাল কোম্পানী আছে হেতু ইয়াতকৈ অলপ উন্নত হেতু হৈছে ডিডাৰিও আনিম কেতিয়াবা নেক্সট আকৌ যদি এইগিটা ইয়াৰ ষ্ট্ৰিং বেয়া হয় যদি মই বিচাৰো চেঞ্জ কৰিব তেতিয়া মই নেক্সট ডিডাৰিও ষ্ট্ৰিং আনিব লাগিব তেতিয়া মই আপোনালোকক দেখাম তাৰ সাউন্ড কোৱালিটি আৰু কেনেকুৱা হয় সো আজিলে ইমানেই আশা কৰো আপোনালোকে ভাল পালে ভিডিওটো এই তিনটা সো আজিলে ইমানেই আকৌ লগ পাম নেক্সট ভিডিও টিল দেন টেক কেয়াৰ আৰু মোক সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব বহুত কমি আছে সাবস্ক্ৰাইবাৰ আৰু লাইক কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পায় সো আজিলে ইমানেই টিল দেন টেক কেয়াৰ ষ্টে হেপি ষ্টে হেলদি এণ্ড টাটা বাই বাই